হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত 31 ডিচেম্বৰ দিনা দুপৰীয়া আমি সকলোৱে এনেকৈ ৰ'দত বহি টেঙা খাই আছোঁ ওচৰৰ বৌজনীৰ ঘৰত। বৰটেঙা খাই মেলি আমাৰ এটা খানা আছিলে, খানালৈ গ'লোঁ। ওচৰৰ পথাৰতে আমি দুজনীমান বৌ আৰু ফেমিলি মানুহ মিলি পেলাই খানা খাইছিলোঁ। এয়া মাংস বনাই আছে, এইপিনে মাছ বনাই আছে। এয়া মাছৰ পেটু ভাজি, এয়া নিৰামিষ চব্জি। এনেদৰে এই বৌ দুজনীয়ে নাচিও আছে। ফূৰ্তি কৰিছে আৰু সকলোৱে। এনেদৰে দুজনী মানে নাচিছে আৰু দুজনী মানে বনোৱাত ব্যস্ত হৈ আছে। আপোনালোকে কেনেকৈ চেলিব্ৰেশ্যন কৰিলে জনাব। ভাল লাগে ন এই দুটা দিন, মোৰ কিন্তু 31 ডিচেম্বৰ আৰু জানুৱাৰীৰ দিনটো ভাল লাগে। সকলোৱে এনজয় কৰে। এয়া আজৰি হোৱাৰ পিছত এয়া লাষ্টত বৌকেইজনীয়ে খাই আছে। তাৰ পৰা আহি আমি ৰাতি আৰু এটা খানালৈ গ'লোঁ, তাত পাৰ্টি আছিলে। এয়া তাতো ভিডিঅ' কৰা নহ'লে, ইয়াক সকলোৱে খানা খাই মেলি আজৰি হ'ল। এয়া 12টাৰ দৃশ্য, সকলো বোম চোম ফুটাইছে, নিউ ইয়েৰ ৱেলকাম জনাইছে। এয়া পিছদিনাখন ৰাতিপুৱা, এইটো আমাৰ খানাৰ কাৰণে আনি থৈছিলে। এয়া সকলোৱে গৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। আমি দিগং ঘাটত খানা খাইছিলোঁ। আপোনালোকে ক'ত কেনেদৰে চেলিব্ৰেশ্যন জনালে মোক ক'ব। এয়া বনোৱাত ব্যস্ত কিছুমান বেলেগ কামত ব্যস্ত হৈ আছে। তাৰ পৰা অলপ পিছত আমি অলপ ওলাই গ'লোঁ। এয়া অলপ নদীৰ ফালে আহি তাতে ফটো চটো মাৰিবৰ কাৰণে ওলাই আহিলোঁ। বেছি দূৰলৈ নাই যোৱা বাৰু। তাৰ পৰা আহি দেখিলোঁ এয়া সকলোৱে নাচি আছে। সকলোৱে এনজয় কৰে এই দিনটোত, হয়নে? এয়া শেষত আমি খাই মেলি ঘৰত আহিব হ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।